নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আজি আমি টিকটকৰ বিষয়ে কথা পাতিম। টিকটক কি আটাই জানেই চাগে আৰু আটাই টিকটকত ভিডিঅ' বনাই আছে। টিকটক 2012 চনত প্ৰথম উদ্ভাৱন কৰা হৈছিলে বেইজিং বেছড এটা ইণ্টাৰনেট টেকন'লজি কোম্পানীয়ে আৰু সেই এপছটো বনোৱা জেহং য়াংমিং যি এই ভিডিঅ' শ্বেয়াৰিং এপছটো বনাইছিল তেওঁ বৰ্তমান ব্ৰিলিয়নেৰী আৰু তেখেত 35 বছৰীয়া। আৰু তাৰপিছত 2016 চনত চাইনা বজাৰত এই এপছটো লঞ্চ কৰা হৈছিল আৰু 2017 চনত ই iOS আৰু এণ্ড্ৰইডৰ লগত এক বাণিজ্যিক চুক্তিত অন্তৰ্ভুক্ত হয় আৰু চাইনাৰ উপৰিও আন্তৰ্জাতিক বজাৰত ইয়াক এৰি দিয়া হয়। US-ত ই musical.ly নামৰ কোম্পানীটোৰ সৈতে একেলগে মাৰ্জ হয় আৰু তাৰপিছত US-তো ই উপলব্ধ হৈ পৰে আৰু আমি সকলোৱে জানো ইয়াত মাত্ৰ 3 ছেকেণ্ডৰ পৰা 15 ছেকেণ্ডলৈকে মিউজিক ভিডিঅ'বোৰ আপলোড কৰিব পাৰি। আপোনালোকে জানি আচৰিত হ'ব যে টিকটকৰ বৃহৎ অফিচবোৰ লছ এঞ্জেলছ, নিউয়ৰ্ক, লণ্ডন, পেৰিছ, ডুবাই, মুম্বাই, ছিংগাপুৰ, টকিঅ' আদিৰ দৰে বিশ্বৰ আগশাৰীৰ দেশসমূহত অৱস্থিত। আৰু বৰ্তমানলৈকে এই টিকটক এপছটোৱে সৰ্বমুঠ 75টা ভাষাত প্ৰায় 150টাতকৈও অধিক আন্তৰ্জাতিক বজাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেট দখল কৰিবলৈ সক্ষম হৈছে। বৰ্তমান এটা সমীক্ষাত পোৱা গৈছে যে 7টা বিশ্বৰ সৰ্বাধিক ডাউনলোডেড এপছৰ ভিতৰত টিকটকো এটা আৰু বৰ্তমানলৈকে টিকটকত প্ৰায় 800 মিলিয়নতকৈও অধিক এক্টিভ ইউজাৰ আছে। আৰু আজিকালি টিকটক সকলো চেলিব্ৰিটিৰ বাবে অতি সহজ আহিলা হৈ পৰিছে জনমানসৰ মাজলৈ সোমোৱাত। সকলোৱে এই যোগসূত্ৰটোৰ জৰিয়তে অনুৰাগীৰ সৈতে এক ভাৱৰ আদান প্ৰদানৰ মাধ্যম বনাই লৈছে। ইট ৱৰ্কছ এজ এ মিডিয়াম টু ৰিচ পাব্লিক। এইটো ব্যৱহাৰ কৰা সৰহ সংখ্যকে কিন্তু কেৱল ভিডিঅ' শ্বেয়াৰিঙৰ বাবে ইউজ কৰে যদিও আপোনালোকে জানেনে এইটো এটা সম্পূৰ্ণ ব্যৱসায়িক এপ। ইট ইজ ফুল্লি এণ্ড টোটেলি কমাৰ্চিয়েল এপ। ইয়াৰ জৰিয়তে টকাও ঘটিব পাৰে বাই বিকামিং এন ইনফ্লুৱেঞ্চাৰ অৰ বাই চেলিং ইয়'ৰ অ'ন প্ৰডাক্ট। আৰু ইউজাৰসকলে যদি তেওঁলোকৰ 1 লাখতকৈও অধিক ভিউৱাৰ্ছ বা ফলোৱাৰ্ছ থাকে তেনেহ'লে সেইটো মনিটাইজেশ্যন কৰিব পাৰে। বাট ডেট নিডছ টেকনিকেল ছাপোৰ্ট এণ্ড ইউ শুড হেভ লাৰ্ণ ফ্ৰম এন এক্সপাৰ্ট। কিন্তু আপোনালোকে এইটো জানেনে যে টিকটকে যোৱা বছৰ 17 বিলিয়নলৈকে লাভ কৰিছে। 2018ত টিকটক লঞ্চ হৈছে আৰু তেতিয়া 7.5 বিলিয়নৰ পৰা দুগুণ ৰেভিনিউ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আৰু আজিলৈ সামৰিছোঁ আৰু তাৰ আগতে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই নতুন কথা লৈ আহি থাকিম আৰু আপোনালোকৰ পৰাও নতুন কথা জানি থাকিম। আপোনালোকেও মোক জনাই থাকিব। ধন্যবাদ।